আহিলা কিনিলা আহি পালোঁ এতিয়া সদ্যহতে মোৰ ভিয়েটনামৰ পাছপৰ্টত যি এক্সিট ষ্টাম্প লগাব লাগিব তাৰপিছত আকৌ মই এণ্ট্ৰি লাওছৰ এণ্ট্ৰি ষ্টাম্প লগাব লাগিব এই যে পইচা দিব লাগিব সেইখিনি কথা কওঁতেই 15 মিনিটমান লগালে মাথা নষ্ট কৰি নমস্কাৰ মৃণালজিৎ ব্লগছৰ আজি ভিয়েটনাম ছিৰিজৰ দশমটো তথা অন্তিম দিনৰ আৰু মোৰ দ্বিতীয়খন বিদেশ ভ্ৰমণ লাওছৰ আজিৰ প্ৰথম দিনটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ বন্ধুসকল মই আজি এতিয়া বৰ্তমান আহি পাইছোঁহি এয়া দানাঙৰ এই বাছ ষ্টেণ্ডটোত আৰু ইয়াৰ পৰাই মই ওলামগৈ মোৰ আজিৰ দ্বিতীয়খন বিদেশ ভ্ৰমণৰ বাবে বাছি লোৱা আন এখন দেশ লাওছ ভিয়েটনামৰে ভাতৃদেশ লাওছলৈকে আজি মই এই বাছেৰে যাত্ৰা কৰিম গতিকে মোৰ এই বাছ যাত্ৰাত আমি যি এণ্ট্ৰি বা এক্সিট যি ইমিগ্ৰেশ্যন আদি সকলোবোৰ প্ৰচেছ কেনেধৰণৰ হয় মই সুকলমে সেই দেশত সোমাব পাৰোঁ নে নোৱাৰোঁ নে কিবা অসুবিধাৰ সন্মুখীন হ'ম নেকি গতিকে সকলোবোৰ মই এই ভিডিঅ'টিত আপোনালোকক দেখুৱাই গৈ থাকিম গতিকে ভিডিঅ'টি খুব ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে গতিকে আপোনালোকে অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে নিশ্চয় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আহকচোন আজিৰ মোৰ দ্বিতীয়খন বিদেশ ভ্ৰমণ অৰ্থাৎ লাওছৰ প্ৰথম দিনটোৰ ভিডিঅ'টি আৰম্ভ কৰোঁ এতিয়া 5 বাজিল মই মোৰ হোষ্টেলৰ পৰা যাবলৈ ওলাইছোঁ লাওছলৈ মই যি বাছ লৈছিলোঁ সেই বাছলৈকে মোক ইতিমধ্যে যি মই বাছ য'ত বুক কৰিছিলোঁ তাৰ পৰা গাড়ী দি পঠিয়াইছে আৰু এই গাড়ীৰে মোক লৈ যাব লাওছৰ যি বাছৰ কাউণ্টাৰ তালৈকে লৈ যাব আৰু তাৰ পৰাই মই আজি যামগৈ লাওছৰ গতিকে আজি ভিডিঅ'টি খুব ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আৰু যিহেতু মই লাওছত অন্য এখন দেশত মাটিৰে অৰ্থাৎ বাই লেণ্ড মই তাতে প্ৰৱেশ কৰিম গতিকে মোৰ ইমিগ্ৰেশ্যন কেনেকুৱা হয় এণ্ট্ৰি এক্সিট কেনেকুৱা হয় কিবা অসুবিধা পাওঁ নেকি কেনেধৰণৰ কি আদি সকলোবোৰ অভিজ্ঞতা আপোনালোকৰ আগত কৈ গৈ থাকিম এয়া জাষ্ট বাছ ষ্টেচন আহি পালোঁ এতিয়া মই যিজন এজেণ্টৰ জৰিয়তে বাছ বুকিং কৰিছিলোঁ তেওঁ এজন মানুহ দি পঠিয়াইছে তেওঁ টিকেটটো আৰু মোৰ বাছখন দেখুৱাই দিব তাৰপিছত মই বাছত গোটেইখিনি সামগ্ৰী থৈ আজি দ্বিতীয়খন মোৰ যি বিদেশ ৰাষ্ট্ৰ সেয়া ফুৰিবলৈ গৈ আছোঁ এইখন বাছেৰে মই আজি যামগৈ লাওছলৈকে লাওছৰ চাবানা খেত এইখন বাছ ইয়াৰ পৰিৱেশ আহি টোপনি গ'লোঁ বাছত আহি টোপনিয়ে গৈছিলোঁ আৰু একদম লাও বৰ্ডাৰৰ ওচৰত আহি পালোঁ আৰু খুব বেছি 1-2 কিলোমিটাৰৰ ভিতৰত আহি আমি লাও বৰ্ডাৰত সোমামগৈ ইয়াতে বাছখন ৰখালে ইয়াত প্ৰায় 7 বজাতে আমি তাৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ দানাঙৰ পৰা আৰু ইয়াতে আহি লাও বৰ্ডাৰত 12 বজাত পালোঁ আহি প্ৰায় ইফালে 5 ঘণ্টা লাগিল আৰু এতিয়া আমি ইয়াতে নিৰামিষ যে খাদ্য সেয়া খাই লৈ এতিয়া যাবলৈ ওলাইছোঁ ইয়াতে আহি দেখিলোঁ যে চিম কাৰ্ড আৰু পইচা এক্সচেঞ্জ কৰি আছে গতিকে মোৰ তাত স্মৃতিৰ কাৰণে কিছু পইচা লৈ যাম ভিয়েটনামী ডং আৰু কিছু আছে সেইখিনি এক্সচেঞ্জ প্ৰায় 1000 ভিয়েটনামী ডং আছে সেইখিনি এক্সচেঞ্জ কৰিবলৈ চেষ্টা কৰিম কিমান ৰেট দিয়ে কি কৰে এইখিনি জানি ল'ম আৰু এতিয়া আৰু এটা এক্সাইটেড হৈ আছোঁ কি জীৱনত প্ৰথমবাৰৰ কাৰণে লেণ্ড বৰ্ডাৰ মানে আনুষ্ঠানিকভাৱে সোমাম লেণ্ড বৰ্ডাৰেদি দ্বিতীয় এখন দেশলৈকে আনুষ্ঠানিক দেশ এখনলৈকে দ্বিতীয়বাৰৰ বাবে মোৰ বিদেশ ভ্ৰমণ হ'ব এয়া আকৌ তাকো মানে বাই লেণ্ড বৰ্ডাৰ খুব এক্সাইটেড হৈ আছোঁ দেখা যাওক কি হয় কেনেধৰণৰ এক্সপিৰিয়েঞ্চ হয় সেয়া আপোনালোকক জনাই যাম যেন নহওক আজি ভিয়েটনাম যিহেতু এৰিব লাগিব এয়া ভিয়েটনামৰ শেষ বৰ্ডাৰত শেষ হয় মই উপস্থিত হৈছোঁ অলপ এই 10 দিন ধৰি যিহেতু ইয়াতে থাকিলোঁ সেইকাৰণে কিছু মিলিও গৈছিলোঁ গতিকে অকণমান আৱেগিকো হৈ পৰিছোঁ যিহেতু এৰিব লাগিব এই দেশখন এতিয়াৰ পৰা মই আকৌ নতুন এখন দেশত সোমাম আৰু ভিয়েটনামৰ বহু কথা স্মৃতি লৈ আহিছে গোটেইখিনিয়ে কৰিলোঁ মাত্ৰ 2-এটা এক্টিভিটি মই ইয়াত কৰিব নহ'ল যি মানে যুদ্ধৰ ভিয়েটনামিজসকলৰ যি গেৰিলা যুদ্ধৰ যিটো মানে সুৰংগ সেইটো সুৰংগত সোমোৱাৰ এটা ইচ্ছা আছিলে আৰু
তেনেধৰণৰ যুদ্ধৰ লগত জড়িত কিছু ঠাই চোৱাৰ ইচ্ছা আছিলে কিন্তু মই যিহেতু নৰ্থ ভিয়েটনাম কৰিলোঁ আৰু চেণ্ট্ৰেল ভিয়েটনামে কৰিলোঁ চাউথ ভিয়েটনামলৈকে যাবলৈ থাকি গ'ল যিহেতু সময় হাতত কম সেইকাৰণে আৰু তালৈকে নগ'লোঁ আৰু মই চেণ্ট্ৰেল ভিয়েটনামৰ পৰাই লাওলৈ ৰাওনা হৈছোঁ এবাৰ যিয়ে নহওক এতিয়া মই এই ভিয়েটনাম এৰিম যথেষ্টখিনি এক্সপিৰিয়েঞ্চ হ'ল সকলোখিনিয়ে কৰিলোঁ মাত্ৰ ৰেল যাত্ৰা কৰিবলৈ বাকী থাকিল বাৰু এতিয়া আহি অৱশেষত এয়া লাও বৰ্ডাৰৰ ওচৰত মই এতিয়া এক্সচেঞ্জ কৰিবলৈ গৈ আছোঁ মানি মোৰ তাত যিহেতু 1000 VND আছে গতিকে 1000 VND তেওঁলোকে কিমান দিয়ে মই অকণমান চাই লওঁ 1000 VND তেওঁলোকৰ হেৰিত হ'ব how many you will be give how much yeah không biết nói you tell me in English how many have here wait 1 2 đứa tớ đánh không phải rồi no I don't get it okay I don't get it can you catch it không can you catch it yes I will mắt this one what 5 50 okay I'll see Nè. 50 this one is reject this one 50 100 sorry 100 50,000 1.5 লাখ 2 লাখ 2 লাখ 2.5 লাখ 3 লাখ 3 লাখ 3 লাখ 3.5 লাখ 3.5 লাখ 3.5 লাখ 4 লাখ 4.5 লাখ 5 লাখ তেওঁলোকে দিছে মোক 5 লাখ দিছে 1000 VND 5 লাখ দিছে ইয়াতে দেখাই আছে 6,44,000 this is 644 lao like no Kiat lao Kiat 644 no 644 you find like no it's too cheap okay I will exchange in here you have SIM and sim how what SIM you have this is SIM how much here nè còn đây đưa tên đông oh, this that's a SIM. đông take it how much 100 আচ্ছা how 100 VND অৰ্থাৎ 100,000 অৰ্থাৎ আপোনাৰ 300 মানে VND হ'লে আপোনাৰ প্ৰায় 340 টকা চিম হৈ যায় GB how much GB here là đông nhiều không biết nói được cái tiền tay chỉ trơn tụi thế ওকে চাই লওঁ বাৰু চাই লৈ পেলাই মই আপোনালোকক জনাই আছোঁ কেনেকুৱা কি ধৰণৰ চিমো পাইছোঁ এক্সচেঞ্জৰ হেৰিও পাইছোঁ এক্সচেঞ্জটো 6,40,000 কিবা দেখাই আছে এওঁলোকে দি আছে মাত্ৰ 5 লাখ টকা গতিকে চাই লওঁ কেনেকুৱা কি হয় এক্সপিৰিয়েঞ্চ কি হয় আপোনালোকক জনাই এইমাত্ৰ ল'লোঁ মোৰ তাত যিহেতু 1000 VND আছিলে 1000 VNDটো এক্সচেঞ্জ কৰি ল'লোঁ মই যেতিয়া ট্ৰেন্সলেটৰত চাই আছিলোঁ 6,44,000 চামথিং দেখুৱাই আছিলে যিটো মানে আপোনাৰ হেৰিকে কাৰেঞ্চি লাওছ কাৰেঞ্চি যিটো কিন্তু তেওঁলোকে মোক দি আছিলে 5 লাখ তাৰপিছত অৱশেষত মই দেখুৱাত 6 লাখ দিলে মোটামুটি মই প্ৰায় ইণ্ডিয়ান কাৰেঞ্চিত প্ৰায় 250 মান টকা কমকৈ পালোঁ যিহেতু এক্সচেঞ্জ কৰিলোঁ যা নহওক বাৰু এটা এক্সপিৰিয়েঞ্চ বৰ্ডাৰত এনেকুৱা লগ পাইছোঁ আৰু চিম দিছিলে মই চিম নল'লোঁ কাৰণ যিহেতু ইয়াতে নেটৱৰ্ক নাপাব মই আৰু খুব বেছি 2-3 কিলোমিটাৰ আগুৱাই গ'লেই যেহেতু বৰ্ডাৰ পামেই বৰ্ডাৰত যিহেতু চিমটো লৈ ল'ম যিহেতু বৰ্ডাৰৰ পৰা ল'লে মই তাতে নিজে এক্টিভেট কৰি ল'ব পাৰিম চিমখন ইয়াতে ল'লে মই যিহেতু চিমখন নেটৱৰ্ক বা পায় নে নাপায় কেনেকৈ কি কথা বতৰা গম নাপাম ইয়াতে খুব কম পইচাতে দিছিলে কিন্তু ইয়াতে নেটৱৰ্ক যিহেতু নাপাম শ্ব' নকৰিব সেইকাৰণে ইয়াতে চিমখন নল'লোঁ এতিয়া গৈ আছোঁ লাওছ বৰ্ডাৰলৈ লাওছ বৰ্ডাৰৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা হয় আপোনালোকক দেখুৱাই গৈ থাকিম আৰু মনত খুব এটা খুদনি হৈ আছে কিবা হয় কেনেধৰণৰ হয় মই তাতে এণ্টাৰ কৰিব পাৰোঁ নে নোৱাৰোঁ ভাবি মানে কিবা এটা লাগি আছে যিহেতু লেণ্ড বৰ্ডাৰ দি বিদেশৰ মাটিত ভৰি দিব থৈ গৈ আছোঁ এক্সাইটেড ভেৰি এক্সাইটেড কি হয় দেখা যাব এই আহি পালোঁ এতিয়া সদ্যহতে মোৰ ভিয়েটনামৰ পাছপৰ্টত
যি এক্সিট ষ্টাম্প লগাব লাগিব তাৰপিছত আকৌ মই এণ্ট্ৰি লাওছৰ এণ্ট্ৰি লগাব লাগিব ইয়াতে হয়তো ভিডিঅ' কৰা মানা থাকিব গতিকে মই আৰু ভিডিঅ' নকৰি আগবাঢ়িছোঁ উইথ ওৱান দিছ ওৱান অ'কে অ'কে আই হেভ অলৰেডি চেঞ্চ গতিকে এতিয়া হয়তো ভিডিঅ' নকৰিব নিদিবও পাৰে গতিকে এয়া হ'ল ইয়াৰ পৰিৱেশ পিছফালে হয়তো আপোনালোকে দেখিছে জাষ্ট ইমিগ্ৰেশ্যন কমপ্লিট কৰি নতুন দেশ লাওছত সোমাইছোঁ আৰু এতিয়া পূৰা বৰষুণ মই আপোনালোকক ডিটেইলছটো অকণমান পিছত কৈ আছোঁ আপোনালোকে দেখিলে যে বৰষুণ দি আছে ইয়াতে সেইকাৰণে মই আপোনাৰ মানে যিটো বৰ্ডাৰৰ পৰিৱেশ সেইটো আপোনালোকক দেখুৱাবলৈ নহ'ল আৰু এনেও তাতে ভিডিঅ' বা ফটো লোৱা মানাই আছে যেনক আহি গাড়ীত বহিলোঁ কাপোৰ চেঞ্জ কৰি ল'লোঁ বৰষুণত ভিজিলোঁ বৰ দৌৰা-দৌৰি হ'ল কাহিনীটো এনেকুৱা শ্বৰ্টলি আপোনালোকক মোৰ যিখিনি ঘটনা হ'ল আপোনালোকক কৈ দিওঁ প্ৰথমতে আমি আহি বাছখনে নমাই দিলে কাউণ্টাৰটোলৈকে মোক অকলে যাব দিলে যিহেতু বাকী ইয়াৰে যিখিনি আছে বাছখনত সকলোবোৰ লোকেল এই দুইখন দেশৰে ইখন দেশৰ পৰা ইখন দেশলৈ গৈ আছে এক্সিটৰ কাৰণে যেতিয়া ষ্টাম্প মাৰিব লাগে তেওঁ যিজনে কৰি আছিলে লাইনত আছিলোঁ বাকীকেইটাৰ কৰি মোৰখন যেতিয়া ইণ্ডিয়ান পাছপৰ্ট পাই গ'ল তেওঁ থমকি ৰৈ গৈ তেওঁ অলপ সময় চিন্তা কৰি বাহিৰলৈকে ওলাই গ'ল তেওঁ হয়তো উচ্চ পদবী কাৰোবাক কিবা সুধিলে নেকি সুধি আহি পেলাই মোক ভিজাৰ কথা সুধিলে তেওঁ মোক গুগল ট্ৰেঞ্চলেটৰ সহায়তে বুজাই দিলে যে আপোনাৰ ভিজা যিখন মোৰ আগৰ ভিজাখন বিচাৰিলে মোৰ যিহেতু জেৰেক্স কপি আছিলে সেই কপি আগবঢ়াই দিলোঁ সেইখন চাই আৰু তেওঁলোকে যিখিনি তেওঁলোকৰ প্ৰচিডিউৰ আছিলে সেইখিনি কৰিলে কৰাৰ পিছত তাৰ পৰা ওলাই আহিলোঁ ভিয়েটনামৰ পৰা ষ্টাম্প লগাৰ পিছত তাৰপিছত আহি সেইখিনি খোজকাঢ়ি আহিব লাগে বৰষুণো দি আছে ভিজিয়ে আহিলোঁ প্ৰায় 200-300 মিটাৰ ডিফাৰেঞ্চ তাৰপিছত তালৈকে আহি তাতে গৈ পোৱাৰ লগে লগে বাছৰ ড্ৰাইভাৰজনে মোক ভিজা অন এৰাইভেলৰ যিটো কাউণ্টাৰ আছিলে তালৈকে যাব দিলে তাতে ফৰ্ম দুখন দিলে ফৰ্ম দুখন ফিল আপ কৰিলোঁ ফিল আপ কৰাৰ পিছত তেওঁলোকক জমা দিলোঁ তাৰপিছত $45 ল'লে মানে ভিজা অন এৰাইভেলত মই জনাত $35 মান আছিল হয়তো 45 কিয় ল'লে বুজি নাপালোঁ আৰু ময়ো বেছি বৰ বিশেষ হেৰি কৰি নাথাকিলোঁ যিহেতু ইয়াতে যিমানে মানে বেছি হেৰি কৰা যায় সিমানে মানে ষ্ট্ৰিক হয় আৰু ৰিটাৰ্ণ হৈ পঠোৱাৰ এটা সম্ভাৱনা থাকে সেইকাৰণে আৰু বৰ বেছি হেৰি নকৰি $45 দি দিলোঁ দিয়াৰ পিছত তেওঁলোকে মোৰ যিখন হেৰি পাছপৰ্ট আছে এই পাছপৰ্টত মানে ষ্টিকাৰ ভিজা লগাই দিলে তাৰপিছত মই অফিচিয়েলি ইয়াতে সোমাই গ'লোঁ তাৰপিছত ষ্টাম্প কৰাৰ পিছত আহি ইয়াতে যিটো আমাৰ ইমিগ্ৰেশ্যন পইণ্ট থাকে তাতে মই ভিজাখন দেখুৱাই পাৰ হৈ আহিলোঁ আৰু বাছখন যিহেতু কিছুমান চেকিঙৰ কিছুমান নিয়ম নীতি থাকে সেইবিলাক কৰিলে আৰু আমি কিছু দূৰ আগুৱাই আহি এখন হোটেলত ৰখিলোঁ মুঠতে বৰষুণৰ কাৰণে খুব এটা মানে মোৰ যিমান এটা ভাবি আছিলোঁ ফটো এখন ল'ম বা অকণমান হ'লেও ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম সেইখিনি নোৱাৰিলোঁ যা হওক এতিয়া আহি পেলাই প্ৰায় বাছত বহি কাপোৰ সলাই লৈছোঁ আৰু ইয়াতে এটা প্ৰব্লেম হ'ব মই চিমখন মোক আগতে দিছিলে মই নল'লোঁ ইয়াতে আহি পেলাই এইবিলাক দোকান আছে হয়তো ইয়াতে চিম পালোঁ হয় ল'ব পাৰিলোঁহেঁতেন কিন্তু চিম নল'লোঁ গতিকে মোৰ এই ৰাস্তা পথত অকণমান অসুবিধা হ'ব মই হোটেল গৈ নোপোৱালৈকে তাৰপিছত অহা কাইলৈৰ পৰা চিম ল'ম আৰু য'ত যি এক্সপ্ল'ৰ কৰিবলগীয়া আছে লাওছত সেইখিনি কৰি এই লাওছৰ পৰা বিদায় ল'ম আহি আছোঁ এতিয়া কথা এটা ক'বলৈ ৰৈ গৈছিলে মোৰ আপোনালোকক যে মই যে লাওছলৈকে গৈ আছোঁ লাওছৰ ক'ত যাম কি কৰিম একোৱে কোৱা হোৱা নাই আৰু সেইকাৰণে এতিয়া সময় পালোঁ অকণমান ক'বলৈ লৈছোঁ অকণমান বৰষুণত ভিজিলোঁ আপোনালোকে দেখিছেই ভিজি অকণমান ঠাণ্ডাও লাগিছে সেইকাৰণে গামোচাখন লগত আছিলে সেইখন মাৰি লৈছোঁ এতিয়া বাছত গৈ আছোঁ বৰষুণটো এতিয়া জাষ্ট অকণমান কমিছে যদি কমে তেতিয়াহ'লে আপোনালোকক ইয়াৰ চাৰিদিশৰ পৰিৱেশটো যিমান পাৰোঁ দেখুৱাবলৈ যত্ন কৰি গৈ থাকিম মই বৰ্তমান লাওছত গৈ আছোঁ আৰু লাওছত মই যে গৈ আছোঁ লাওছৰ বিষয়ে দুটা কথা নক'লে নহ'ব আমাৰ যেনেধৰণৰে পুৰণি ভাৰতবৰ্ষৰ লগত বাংলাদেশ পাকিস্তান এইবিলাক চব একলগত আছিলে পিছত স্বাধীনতাৰ পিছত তিনিখন দেশেই বেলেগ হ'ল তাৰমানে তিনিখনেই ভাতৃদেশ আছিলে প্ৰথমতে তাৰপিছত যেনেকৈ বেলেগ হৈ গ'ল ঠিক তেনেকুৱাকৈ লাওছ কম্বোডিয়া আৰু ভিয়েটনাম এই তিনিখন দেশো প্ৰায় একেই আছিলে যাক ইণ্ডো চাইনা বুলি কৈছিলে যাক ফৰাচীসকলে ইয়াত শাসন কৰিছিল যেনেধৰণে আমাৰ ব্ৰিটিছসকলে শাসন কৰিছিল পিছত যি এই পশ্চিমীয়া দেশসমূহৰ যি ডিভাইড এণ্ড ৰুল নীতি আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰতো তেনেকৈ প্ৰয়োগ কৰিছিলে আৰু ইয়াতেও ঠিক তেনেধৰণৰ প্ৰয়োগ কৰি
এখন ভিয়েটনাম, এখন লাওছ আৰু এখন কাম্বোডিয়ালৈকে 3খন দেশত ভাগ কৰি দিলে। আৰু মই সেই তাৰে ভিয়েটনামৰ পৰা অন্য এখন ভাতৃদেশ লাওছলৈকে আহি আছোঁ। আৰু লাওছৰ ৰাজধানী হৈছে ভিয়েণ্টাইন। মই গৈ আছোঁ কিন্তু ভিয়েণ্টাইন মানে চাভানা খেত। মই গৈ আছোঁ চাভানা খেত মধ্যত, মানে কি লাওছৰ পৰা মাজভাগত পৰিব চাভানা খেত। আৰু ইয়াৰ ৰাজধানী হৈছে ভিয়েণ্টাইন। আৰু যিখিনি লাওছৰ বিশেষ পৰ্যটনস্থলী আছে সেইখিনি আছে ভিয়েণ্টাইনৰ ওচৰত। কিন্তু মই যিহেতু যাম মধ্য চাভানা খেতলৈকে, গতিকে তাত ইমান পৰ্যটনৰ স্থান নাই যদিও যিমানখিনি পাৰোঁ মই লাওছৰ ইয়াৰ পৰিৱেশটোহে অধ্যয়ন কৰিবলৈ আহিছোঁ। প্ৰায় মানে যিখিনি টুৰিজম প্লেচেছ তালৈকে মই হয়তো ভিজিট নকৰোঁ, আৰু যদি 2-এটা পাওঁ তাতে ভিজিট কৰিম, কিন্তু ইয়াৰ পৰিৱেশটোহে বিশেষকৈ মই চাবলৈ আহিছোঁ। আৰু ইয়াৰ পিছত মই ইয়াৰ পৰা কাম্বোডিয়া যিহেতু ওচৰ হ'ব, গতিকে কাম্বোডিয়া হৈ মই ওলাই যাম। যেনক এইখিনি আছিল থুলমূল কথা লাওছৰ বিষয়ে। আৰু লাওছৰ আপোনালোকে ঘৰসমূহ দেখিছে যে আমাৰ যেনেধৰণৰ অসমৰ মিচিং সম্প্ৰদায়ৰ লোকসকলে চাংঘৰ ব্যৱহাৰ কৰে, ঠিক তেনেধৰণেই প্ৰায়ভাগ ঘৰেই ইয়াতে মই যিমানখিনি লাওছত সোমোৱাৰ পৰা দেখি আহিছোঁ চাংঘৰ এটা কৰি চাংঘৰ আছে। আৰু ইয়াতে যেনেকৈ ভিয়েটনামত ভিটেল চিম চলিছিলে, ইয়াতে এটা তেল এতিয়া যায়, নামটো মই সঠিক পাহৰিলোঁ, মই তলত দি দিম নামটো। সেইখন চিম ল'ব লাগিব, হোটেল গৈ পাওঁ আগতে, তাৰপিছত চিমখন ল'ম, লৈ আৰু সন্ধিয়া 6টামান বজাত যিহেতু আমি হোটেল গৈ পাম, গতিকে কি পাৰোঁ এক্সপ্ল'ৰ কৰিব চাওঁ, আপোনালোকক যিখিনি পাৰোঁ সেইখিনি দেখুৱাই গৈ থাকিম। চেণ্ডেল ইয়াত থৈ যাব লাগে, আৰু এনেকৈ বাস্কেটত চেণ্ডেল দি দিয়ে। এনেকৈ চেণ্ডেল লৈ এনেকৈ উঠিব লাগিব। শুই পৰিছিলোঁ, জাষ্ট চাভানা খেত আহি পালোঁ। এইটো ইয়াৰ বাছ ষ্টেণ্ড। কিবা বন্ধ নিচিনা এটা পৰিৱেশ হৈ আছে। এতিয়া না চিম আছে, না কথা পাতিব পাৰিছোঁ, ক'ত যাওঁ ঠিক নাই। কিন্তু হোষ্টেল ৰুম বুক কৰা আছে, গতিকে তালৈকে যাম এতিয়া। গাড়ী ল'ম হয়তো। মই চিম এতিয়া প্ৰথমতে হয়তো চিম এখন উলিয়াবলৈকে যত্ন কৰোঁ, আৰু কিছু ভোক লাগিছে কিছু খাই ল'ব যত্ন কৰোঁ। খাই লোৱাৰ পিছত চিমখন ওলোৱাৰ পিছত লোকেশ্যন চাই উঠি কিমান দূৰ হয় ইয়াৰ পৰা হোটেললৈকে, তাৰ ওপৰত নিৰ্ভৰ কৰি মই গাড়ী বা তেনেধৰণৰ কি ধৰণৰ ট্ৰেন্সপৰ্ট লৈ তালৈকে যাব পাৰোঁ সেয়া চেষ্টা কৰিম। মুঠতে চাভানা খেত আহি পালোঁ, লাওছৰ প্ৰথম ষ্টেচন আহি পালোঁ। বাছ ষ্টেণ্ডৰ পৰা ওলাই আহিলোঁ। এইফালে চাৰিওফালে বন্ধ, ক'ত যাওঁ ক'ত নাযাওঁ, মানে উইদাউট ইণ্টাৰনেট একোৱেই নাজানো। মানে আৰু এনেকুৱা হৈছে ভিয়েটনামততো 2-এজনে ইংৰাজী জানিছিলেই, এইটো ইংৰাজীও নাজানে 2। তাৰপিছত এতিয়া চিম কাৰ্ড এখন বিচাৰি লওঁ সদ্যহতে, তাৰপিছত দেখা যাওক ক'ত যাওঁ কি কৰোঁ। কিন্তু পূৰা বন্ধই গোটেই চাওক পূৰা বন্ধ। ক'লৈ যাওঁ ক'ত নাযাওঁ এনেকুৱা মানে এটা অৱস্থা হৈ গৈছে। চাওক আৰু কেনেকুৱা হেল্প ল'ব পাৰি, কোনোবা ইংলিছ জনা মানুহ পালে সুবিধা হ'ব। তেওঁতে মোক প্ৰথমতে চিম কাৰ্ড এখন লাগে, আৰু গাড়ী ৰেণ্টত বা পায়নে নাপায় কি বা কথা, বৰ দূৰ মূৰৰ সমস্যাত পৰি গৈছোঁ। গৈ থাকোঁ খোজকাঢ়ি অকণমান এনেই। লাওছ চাবলৈ বৰ হেঁপাহ আছিল, আহিছোঁ। একো নাজানো এতিয়া, ভাষাও নাজানো, ঠাইও নাজানো, ক'ত যাম ক'ত নাযাম। হোটেল বুক কৰি থৈছোঁ, যাম, কিন্তু হোটেললৈ যাবলৈ যে মই এড্ৰেছটো দেখাব লাগিব বা কাৰোবাক কথা পাতিব লাগিব, কোনো একো বুজিয়ে নাপায়। কৰিম ভাবিয়ে পোৱা নাই। চিম কাৰ্ড এখন ওলাই ল'ব পাৰিলে ৰক্ষা, আৰু তাৰপিছত দেখা যাব কি
কৰা যায় মই অকণমান আহিয়েই চিম কাৰ্ডৰ দোকানত পালোঁ ইয়াৰ 10,000 ইয়াৰে বিচাৰিছে ইণ্ডিয়ান মানি কিমান হয় মই পিছত কাউণ্ট কৰি চাম বাৰু 10,000ত মই 3 দিনৰ ভেলিডিটি পাম আৰু 5G ডাটা পাম আৰু লোকেল কলো নাই ইয়াতে গতিকে চাই লওঁ বাৰু তেওঁ ব্যস্ত আছে ইয়াতে হেৰি কৰা 10,000 gift. 1,000 10,000 gift, yes. okay 3 day. 3 days Yes. and 5 GB MB okay this is MB and this is what Yes. this is money Yeah. okay যেনক চিম কাৰ্ড ল'লোঁ ৱাইফত পালোঁ 10,000 ইয়াৰে বিচাৰিছে আৰু বাকীখিনি কি হয় জনাই গৈ চিমখন লগোৱাৰ পিছতহে কিছু সকাহ হ'ল এতিয়া চালোঁ হোটেলবোৰ বেছি দূৰ নহয় ইয়াৰ পৰা মই ওচৰতে আছে প্ৰায় 300 মিটাৰ দূৰ দেখাই আছে ইয়াৰ পৰা ইণ্টাৰনেটত আৰু যে চিমখন ল'লোঁ চিমখনত ল'লে ইয়াৰ 50,000 অকল চিমখনত আৰু 10,000ৰ ৰিচাৰ্জ 5GB ডাটা পাম অনলি ডাটা আৰু 3 দিনৰ ভেলিডিটি যে নহওক মুঠ 25,000 দিলোঁ ইণ্ডিয়ান পইচাত মই চালোঁ 132 টকা হৈছে বৰ বেছি নহয় 3 দিনৰ ভেলিডিটি 5GB আৰু এখন চিম 132 টকা ঠিকে আছে এতিয়া হোটেললৈকে গৈ আছোঁ 300 মিটাৰ দেখাইছিলে এইখিনি 100 মিটাৰ আহিলোৱে কওঁতে আৰু 250 মিটাৰ ওচৰতে আছে হয়তো হোটেল যেন হওক বাছ ষ্টেণ্ডৰ পৰা গাড়ী ল'ব লগা নহ'ল খোজকাঢ়ি অকণমান দূৰ আগুৱাই আহি চিম কাৰ্ড বিচাৰিলোঁ চিম কাৰ্ড পালোঁ আকৌ চিম কাৰ্ড বিচাৰি পোৱাৰ পিছতে আকৌ মই আহি যি হোটেল ৰুম সেয়া এতিয়া পাই যাম কিন্তু ইয়াতে পৰিৱেশটো খুব নিমাও একদম নিস্তব্ধ আৰু কিবা যেন বন্ধহে আছে বন্ধৰ এটা পৰিৱেশ কি ঘটনা কি নাজানো গৈ আছোঁ আৰু কথা পাতোঁতে এইখন আহিয়ে পালোঁ এইখনেই হ'ব Excuse me, I have a book. Mila hat bazaar. আহি পালোঁ হোটেল এই জাষ্ট চেক ইন কৰিছোঁ এই এড্ৰেছটো দেখাইছোঁ তাৰপিছত যিটো ৰুম হয় সেই ৰুমটো ল'বলৈ চেষ্টা কৰিম চাওঁ কি হয় আহি ৰুম পোৱাই নাই প্ৰায় আধা ঘণ্টাৰ পৰা 45 মিনিট লগাইছে ইংৰাজীটো নাজানেই মানে তেওঁৰ গুগল ট্ৰেঞ্চলেটৰো ভালদৰে ব্যৱহাৰ কৰিব নাজানে প্ৰথমতে মোক মানে আজিয়ে যে পইচা দিব লাগিব সেইখিনি কথা কওঁতেই 15 মিনিটমান লগালে মাথা নষ্ট কৰি দিছে আৰু একোৱে বুজি নাপায় এনেকুৱা ইমান ডাঙৰ এখন হোটেলত অন্ততঃ এজন ইংৰাজী জনা মানুহ থাকিব লাগে ইংৰাজী নাজানিলেও অন্ততঃ কাষ্টমাৰৰ লগত ট্ৰেঞ্জেকশ্যনখিনি কৰাব পৰাকৈ অন্ততঃ থাকিব লাগে তেওঁ একোৱে নাজানে কিবা খাইহে আছে নেকিহে মানে আনবিলিভেবল মানে বৰ অশান্তি পাইছোঁ যিহেতু দিনটো গাড়ীত আহি আছোঁ ভাগৰ লাগি আছে এতিয়া আকৌ তেওঁলোকৰ পইচাত যেতিয়া মই দিবলৈ ওলালোঁ মানে $18 মোৰ ৰুম বুক আছিলে গতিকে $1 15,000 চামথিং হয় তেওঁ 16,000কৈ হিচাপ কৰি আছে পইচাটোৱে এতিয়া বেলেগ ওলাইছে তেওঁৰ নিজৰ কাৰেঞ্চি নিজে হিচাপ কৰিব পৰা নাই তাৰপিছত মই এটা হিচাপ কৰি পেলাই কাৰেঞ্চিটো ওলাই দিলোঁ সেইটোও তেওঁ মানে কি পইচাটো গণিব নোৱাৰে তাৰপিছত কোনো ৰকম পইচাটো গণি হ'ল মই দিয়াটোৱে হৈ গ'ল এতিয়া ৰিচিপ্টখন আৰু মোক কিটো দিছে দিছ ওৱান মাই কি 503 where is 503 Fine. you go with me to room soul room Okay. I don't know 503 where you will go with me okay Go. Pack and bag. yes একো বুজি নাপায় আৰু যিয়ে নহওক বাৰু অশান্তি লাগিছে ৰুমটো লওঁ যায় আৰু এইফালে বাহিৰত দেখোন কিবা ঘোপ মৰা মানে মানুহৰ পৰিৱেশটো কিবা মানুহ চানুহ নোহোৱাত দেশতহে জানো আহিছোঁ তেনেকুৱা লাগিছে কোনো ধৰণৰ হেৰি নাই একদম নিস্তব্ধ নীৰৱ নিৰিবিলি পৰিৱেশ বন্ধ জানো আছে কিবা তেনেকুৱা ধৰণৰ এটা পৰিৱেশ যা হওক এটা ৰুম লৈছোঁ গৈ আছোঁ ৰুমলৈকে মোৰ বেক চাইডে যিখন বজাৰ আছে ইয়ালৈকে ওলাই আহিলোঁ মাংস মাছ এভেইলেবল একো বিচাৰি নাপায় তথাপি মই এয়া ল'লোঁ ভাত আৰু কণী আছে ইয়াৰে 7,000 আৰু মই ইণ্ডিয়ান মানিত চালোঁ আমাৰ 37 টকা
বৰ বিশেষ নহয় 37 টকাত ভাত আৰু কণী পাইছোঁ যে নহওক বাৰু বাকী ইফালে মোৰ পিছফালে দেখিছে চাগে বৰ দীঘলীয়া লাইন ৰেষ্টুৰেণ্ট টাইপৰে ইয়াৰ পৰা খাদ্যসমূহ লৈ যায় নিজৰ নিজৰ ঠাইত খাই হয়তো গতিকে আহি ইয়াতে এইখিনিয়ে অকণমান ভিৰ ভাৰ এলেকা দেখিলোঁ তাৰ বাহিৰে বাকীটো একে গোটেই একদম শ্মশানৰ নিচিনা হৈ পৰিছে ঠাইবিলাক যে নহওক এইটো লৈ গৈ এতিয়া ৰুমত 7,000ৰে লৈ অৰ্থাৎ ইণ্ডিয়ান ভাৰতৰ পইচা 37 টকাৰে লৈ এতিয়া ৰুমলৈকে গৈ এইখিনিকে খাই আজি ৰাতিটো থাকোঁ আৰু ইয়াৰ পৰা সোনকালে পলাব লাগিব সঁচাই কৈছোঁ মই খুব লাওছ আহিম বুলি ভাবি আছিলোঁ কিন্তু এটা মনত এতিয়া এনেকুৱা হৈছে আহি একদম ভাল লগা নাই একদম বুজি নাপায় একদম মানে ৰিচিপশ্যনিষ্টজনে মোৰ একদম মানে মাথাটো নষ্ট কৰি দিলে তেওঁৰ মানে একো বুজিও নাপায় হেৰিও নাপায় আৰু উল্টা মানে কথা বতৰাবিলাক ঠিক পোৱা নাই আৰু ঠাই আহিও কিবা মৰিশালী নিস্তব্ধতা নীৰৱতা ভাল লগা নলগা এটা পৰিৱেশ তাৰমানে সেইকাৰণে ভাবিছোঁ ইয়াতে আৰু বৰ বিশেষ দিন নকৰোঁ ইয়াৰ পৰা মই কালি পাকছে বুলি ঠাই আছে তালৈকে গাড়ী বাছৰে যাম আৰু তাতে হয়তো এক নিশা কটাই মই তাৰ নেক্সট ডে কম্বোডিয়ালৈ ৰিটাৰ্ণ হ'ব লাগিব কাৰণ ইয়াত আৰু বৰ বিশেষ বেছি দিন থকা নাযায় যি পৰিৱেশ তথাপিও আজিহে মনটো বেয়া লাগিছে বাৰু কাইলৈ চাওঁ তেনেকুৱা কিবা ভাল পৰিৱেশ হ'বও পাৰে গতিকে দেখা পাম বাৰু এতিয়া মই হোটেললৈকে যাই এই খাবলৈকে সাজু হওঁ যেন লগতে আনাৰসো ল'লোঁ ইয়াৰে 5,000 ল'লে অৰ্থাৎ 26 টকা ল'লে কাটি থোৱা আনাৰস এইখিনি যে ধৰক ভাতৰ দাম কম যেন লাগিল আনাৰসৰ দামহে বেছি যেন লাগিল 37 টকা আৰু 26 টকা ভাতত ল'লে 37 টকা কণী ভাত আৰু আনাৰসত ল'লে 26 টকা যে নহওক এক্সপিৰিয়েঞ্চ কৰিছোঁ খাইছোঁ এতিয়া বাৰু মই হোটেললৈকে যাওঁ আৰু পানী হয়তো হোটেলত পাম আৰু মোৰ আছিলে আৰু যদি নাপায় আকৌ পানী আনিব ওচৰতে বেছি দূৰ নহয় বাৰু আহিম পানী লৈ যাবলৈ চেষ্টা কৰিম যে নহওক এক্সপিৰিয়েঞ্চ নিউ এক্সপিৰিয়েঞ্চ নতুন ঠাই নতুন এক্সপিৰিয়েঞ্চ ভাল লাগি আছে আকৌ ৰিচিপশ্যনিষ্টজনে একদম মাথা গৰম কৰি দিছে কি যে কয় কি নকয় একো বুজিয়ে নাপাওঁ ভাবি পোৱা নাই কি কৰি ক'ত আহি পাল্লাত বুলি এজন বেলেগ মানুহ এজনো দেখা নাই তেওঁৰ বাহিৰে যদি ধৰ আৰু এজন কোনোবা থাকিল হয় তেতিয়াও বেলেগ কথা আছিলে কিন্তু কাকো দেখাই নাই মই এতিয়ালৈকে হোটেলত অকল তেওঁৱে কিবা জানো মই ভূতৰ চিনেমাবিলাকত যেনে ধৰণৰ হয় তেনেধৰণৰ এটা পৰিৱেশ দেখিছোঁ ইয়াতে যা হওক এইটো এটা নতুন এক্সপিৰিয়েঞ্চ এইবিলাক যি পৰিৱেশেই নাপাওঁ কিয় চব এক্সপিৰিয়েঞ্চ হিচাপত লৈ আছোঁ সেইকাৰণে ইমান বৰ লগা নাই বেয়াও লগা নাই বাকী যি হওক দেখা যাব এতিয়া যিখিনি খাদ্য লৈ আহিলোঁ সেইখিনিকে ৰুমত বহি খাওঁ খাই অকণমান জিৰণি লওঁ ভিডিঅ' দুটামান এডিটিং কৰোঁ আৰু কি কৰি টাইম পাছ কৰিব পাৰি চাওঁ তাৰপিছত যিহেতু ৱাইফাই পাছৱৰ্ড ল'বই নহ'ল যিয়ে নহওক বাৰু ৱাইফাই পাছৱৰ্ড নহ'লেও মই 5GB ডাটা ভৰাইছোঁ 2-3 দিনৰ কাৰণে মোৰ কাৰণে যথেষ্ট হৈ যাব এইটোৱে ব্যৱহাৰ কৰিব পাৰিম এতিয়া ৰুমত সোমাওঁ আৰু আপোনালোকক ৰুমটো অকণমান দেখাওঁ